চুজিখিনি মই ভাজি ল'লোঁ। একেবাৰে ৰঙচুৱাকৈ ভাজি লোৱা নাই, ৰঙচুৱাকৈ ভাজিলে লাৰুটো ৰঙা ৰঙা হয়, সেইটো কাৰণে। এইফালে নাৰিকল আৰু চেনি লগতে মিলাই মই ভাজি আছোঁ। দুইটা সমানতে ভাজ খাব। এইফালে নাৰিকলখিনিও ভজা হ'ব আৰু চেনিখিনিও গলিব সমানত। নাৰিকল লৈছিলোঁ মই এটা আৰু এটাৰ আধা লৈছোঁ, 1.5টা। আৰু ইয়াৰ জোখত চেনি লৈছিলোঁ মই 2 কাপ আধা, 2.5 কাপ, যিহেতু মই ইয়াত চুজি দিম 1 কাপ। নাৰিকলখিনি 8 মিনিট মই ভাজি লৈছোঁ আৰু অলপ ভিজা ভিজা নিচিনা হৈ থাকোঁতে ইয়াত মই চুজি 1 কাপ দিছোঁ। চুজি 1 কাপ দি মই আকৌ 1 মিনিট ভাজি ল'ম। তাৰপিছতে গেছটো অফ কৰি দিম। মই গেছটো মিডিয়াম ফ্লেমত দি এইখিনি ভাজিছিলোঁ। এইখিনি ভাজি আছোঁ আৰু আঠা আঠা হৈ লাৰু বনোৱা জোখত হ'লে অফ কৰি দিম। অকণমান লাৰুটো বনাই চাব লাগে। যেতিয়া লাৰুটো বনিব ধৰে তেতিয়া গেছটো অফ কৰি দিম। এইখিনি হৈ গ'ল আৰু এনেকৈ বাচন এটাত উলিয়াই অলপ হেঁচি হেঁচি দিব লাগে। তেতিয়া পটককৈ ঠাণ্ডা হৈ নাযায়, গৰম ভাৱটো সোমাই থাকে। আৰু এতিয়া দেখিছোঁ ধুনীয়াকৈ লাৰুটো এতিয়া বনাব পাৰিছোঁ। আৰু প্ৰথমতে বনাই ল'লে ইমান গোল নহয় আৰু পটককৈ গৰম হৈ থাকিলে গোল কৰিবও পৰা নাযায়। এতিয়া গোটেইখিনি বনাই লোৱাৰ পিছত 2খন হাতৰ তলুৱাত মই এনেকৈ লাৰুকেইটা লৈ অলপ অলপ ঘূৰাই দিছোঁ। এতিয়া ধুনীয়াকৈ গোল হৈ গ'ল। এয়া লাৰু ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব দেই। চুজি আৰু নাৰিকল দি বনালে এনেকৈ লাৰুবোৰ খাই মই বহুত ভাল পাওঁ। লাৰু বনাই হৈ গ'ল। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজি ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ।